তো গাইজ কি খবৰ, আশা কৰোঁ চবেই ভালে চাগে। আৰু আজি ভিডিঅ'টো হ'ল বহুত দিনৰ পৰা এইখিনি বৰষুণ দি আছিলে আৰু বতৰ বেয়া আৰু চুইমিং পুলৰ পানী পূৰা লেতেৰা হৈ গ'ল। এইফালে দেখিছে চুইমিং পুলৰ কাম চলি আছিলে কিন্তু পূৰা পানী লেতেৰা হৈ গ'ল। তো এতিয়া উলিয়াবলৈ কাৰণে মই মটৰটো ব্যৱহাৰ কৰিছোঁ। এতিয়া পানীবিলাক যি লেতেৰা হৈ গ'ল, এইবিলাক কামবিলাক কৰি থকা আছিলে কিন্তু কামবিলাক সম্পূৰ্ণ হোৱাগৈ নাই। তাকে পানীখিনি উলিয়াব লাগে, কামখিনি ক্লিয়াৰ কৰিবলৈ কাৰণে। তো আপোনালোক সেইকাৰণে ভিডিঅ'টো বনালোঁ দেখাবলৈ কাৰণে। চব গাইজ তো এইফালে দেখিছে পানী পূৰা লেতেৰা হৈ গ'ল আৰু এইফালে মাটি অলপ ভৰালোঁ, সম্পূৰ্ণ হোৱা নাই, মাটিখিনি ভৰাব লাগিব এইফালে। তো এইফালে মাটিখিনি ভৰালোঁ, সম্পূৰ্ণ হোৱা নাই বাৰু গাইজ। তো পানী দেখিছে পূৰা লেতেৰা আৰু পাইপডাল লৈছোঁ এনেকৈ মটৰৰ, আৰু এইফালে দেখিছে পানীটো এনেকৈ উলিয়াই দিছোঁ ইয়াৰ মটৰৰ, আৰু এইফালে দেখিছে পাইপখিনি। তো বৰ্ড সেইফালে দেখিছে গাইজ পানী পূৰা লেতেৰা। তো গাইজ এইটো আপোনালোকক ভিডিঅ'টো সদায় মই চুইমিং পুল বুলি কৈ থাকোঁ, কিন্তু চুইমিং পুল নহয় একচুৱেলি, এইটো হৈছে লেট্ৰিনৰ টেংকি। আৰু এইফালে আমাৰ লেট্ৰিন আছে কিন্তু লেট্ৰিনটো ভালেও মানে দূৰ হৈ যায়, সেইকাৰণে ঘৰৰ ওচৰতে বনোৱা আছে টেংকিটো। পিছত ঘৰটো বনোৱা হ'ব। তো আগতে এটা ভিডিঅ' দিছিলোঁ যেতিয়া জেচিবিয়ে খান্দি আছিলে, তেতিয়া কৈছিলোঁ যে মই এইটো লেট্ৰিনৰ টেংকি খান্দি থোৱা আছে। কিন্তু মই মাজত মানে যেতিয়া গা ধুইছিলোঁ এইটো হেৰিয়াত, তেতিয়া মই চুইমিং পুল বুলি আপোনালোকক ভিডিঅ'টো দিছিলোঁ। তো আজি কাম বনবিলাক ক্লিয়াৰ হোৱা নাই, তো সেইটো কাৰণে ভিডিঅ'টো বনালোঁ। তো দেখিছে, আৰু ইয়াৰ দৰটো হৈছে মাই গড, আৰু ইয়াৰ দৰটো হৈছে 7.5 ফুট আছে দেখিছে, আৰু পূৰা পানী তলতো ঢালাই হৈ গ'ল। আৰু ইয়াত মাজত যোনটো পাৰ্টিশ্যন বনাব লাগিব, পাৰ্টিশ্যন বনাবলৈ কাৰণে ইয়াত দুটা পাৰ্টিশ্যন হ'ব, এইফালে এটা হ'ব, এইফালে এটা হ'ব। এইখিনি কাম বনবিলাক ক্লিয়াৰ কৰিবলৈ কাৰণে ইয়াৰ পানীখিনি উলিয়াই থকা আছে। আৰু প্লাষ্টাৰো সম্পূৰ্ণ হোৱা নাই দেখিছে, প্লাষ্টাৰ মাৰিব লাগিব, তাৰপৰা খোলা মাৰিব লাগিব, তেতিয়া কামবিলাক কমপ্লিট হ'ব। আৰু ওপৰৰ যোনটো দেখিছে আপোনালোকে ৰ'দবিলাক দিয়া আছে 7.5 ফুট, মই একদম পূৰা লোক খাই যাওঁ আৰু তলত দেখিছে টেংকিৰ তলত কিমান তলত আছোঁ। আৰু ইমানখিনি পানী দেখিছে, আৰু এই মটৰটোৱে চব পানীখিনি উলিওৱা হ'ব। আৰু কিমান টাইম লাগিব নাজানো, কিন্তু এতিয়া কাম বৰ্তমান পানীখিনি উলিওৱা কাম কৰি আছোঁ। তো গাইজ আজিলৈ ভিডিঅ'টো ইমানেই। আৰু যোনে মোৰ ভিডিঅ'টো চাই ভাল পালে তো লাইক কৰিব, আৰু মোৰ চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ ভিডিঅ'টো ইমানেই, বাই।